কেনে আছে আপোনালোক ভালেই নে সকলোৰে আজি মই বহুত দিনৰ মূৰত মানে আজি কেইবাদিনৰ মূৰতো ভিডিঅ'টো বনালোঁ বনামকৈ বনাব পৰা নাই কাৰণটো হ'ল এইটো আমাৰ কাৰণটো মেইন কাৰণটো এইটো আমাৰ মেইন কাৰণটো পূৰা শুই আছে নাক বজাই বজাই এইকেইদিন টোপনি ক্ষতি হৈছে কাৰণ আমি বিহু চাবলৈ গৈ আছোঁ যে ভিডিঅ'হে বনাব পৰা নাই তো আজি ফাইনেলি ভাবিলোঁ বনাই দিওঁ ভিডিঅ'টো কাৰণটো হ'ল আমি আজি বিহু ফাংচন চাবলৈও যাম লগতে আমি কুৰাজো পৰিৱেশন কৰিম আমাৰ হ'বলক তেতিয়াহ'লে মই অকণমান সাজি কাচি লওঁ ওলাই কৰি একেচোতে বিহু তলিতহে আপোনালোকক দেখা হ'ম আকৌ লগ পাম ব'লক তেতিয়াহ'লে চাই থাকক আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম যিমানখিনি হয় মোৰ সমৰ্থন অনুযায়ী আপোনালোক দেখাম ব'লক তেতিয়াহ'লে চাই থাকক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাষ্টত শেষত জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেওঁলোকক ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিবলৈ কাতৰে অনুৰোধ জনাইছোঁ তো ব'লক তেতিয়াহ'লে আমি কুৰাজ গাব আহি আছোঁ এতিয়া আমি সকলো আমি ৰেডি হৈ গ'লোঁ বহুত দীঘলীয়া গ্ৰুপত দি দিবা তেওঁলোকে দেখুৱাই দিছোঁ দি দিম মই মাজত তুমি আগত নে মই তুমি আগত ব'লক আমাক বাকচে ঢাকি থৈ দিব এতিয়া গৈ আছোঁ আমাক বাকচে ঢাকি থৈ দিব হ'ব দিয়ক আমাক নালাগে দেখাব নিজে নিজে দেখিলেই হ'ল আছোঁ বুলি ন আহিছোঁ আমি কুৰাজ গাবলৈ কি হয় ক'ব নোৱাৰে একদম ৰেডি আমি কুৰাজ গাবলৈ সকলোৱে আশীৰ্বাদ কৰিব কি হয় নাজানো আহিছোঁ আজি কাচি থৈ যাম নিনো ফাৰ্ষ্ট টাইম পেটটো মেইন এই দুজনী পুৰা কথা ব্যস্ত হৈ আছে খাবলৈ ভিডিঅ' যাওঁ এতিয়া ভাত খাবলৈ গৈ আছোঁ
বহুত বেয়া লাগি আছে। ইমান ধুনীয়াকৈ ওলাই কৰি গ'লোঁ, ফূৰ্তি ফাৰ্তা বহুত এনজয়। তাৰ ভিতৰতে কৰিলোঁ কি, মই যে সেই পিন্ধি গৈছিলোঁ অসমীয়া গহনা ছেটটো, 3টা ষ্টেপ আছিলে জোনবিৰি, সেই 3টা জোনবিৰি ছেটৰ পৰা তলৰ 2টা ষ্টেপ সৰি পৰিলে ক'ৰবাত। কুৰাজো গালোঁ, খানা খালোঁ, খানা খাই কৰি আহি বহি ফাংচন চাই থাকোঁতে, প্ৰগ্ৰামবোৰ চাই থাকোঁতে মানে কেতিয়া সৰি পৰিলে মই গমেই নাপালোঁ। ইমান বেয়া লাগিছে, বস্তুটো মোৰ স্পেচিয়েল আছিলে ন, যিকোনো বস্তু মানুহৰ থাকে ন এটা স্পেচিয়েল, তো সেইটো মোৰ স্পেচিয়েল গহনা ছেটৰ ভিতৰত এটা আছিলে, তো সেইটো মই হেৰুৱালোঁ ফাইনেলি। বেয়া লাগি আছে, তো বেয়া লাগি আছে, ভালো লাগি আছে, ভাল বেয়া মাজতে আৰু গ'ল আৰু মোৰ বিহুটো এনেকৈয়ে গ'ল আৰু এইবছৰ। ভাল লগা কাৰণটো হৈছে আমি ইমান 2-3 বছৰ মূৰত বিহুটো পাইছোঁ নহয়, যি সময় থাকিব নোৱাৰিলোঁ। কাৰণটো হ'ল অকণমানজনী আছে যে, থাকিবতো মন আছিলে, বহুতেই ভাল লাগিছিলে তাতে থাকি, কিন্তু কি হ'ব, উপায়তো নাই ন, অকণমানজনীৰ কাৰণে আহিব লগা হ'ল, তো গুচি আহিলোঁ আৰু। আহি মোৰ কাহিনীটো ক'লোৱে, সেইডাল হেৰুৱালোঁ, ভালকৈ ঘটিলোঁ আৰু মানে বিহুত এবাৰ। বেয়া লাগি আছে মনটো, তথাপিও যাব লগা বস্তুটো যাবই নহয় জানো, সেইটোতো মই ঘূৰাই আনিব নোৱাৰোঁ। তাতে মানুহ বহুত ভিৰ হৈছিলে, বহুত মানুহ হৈছিলে, যিহেতু আমি সকলোৱে 2-3 বছৰৰ মূৰত বিহুটো পাইছোঁ, কাষতে পাইছোঁ, সেইকাৰণে মানে মানুহে ইমান এক্সাইটেড হৈ আছে ন, ইমান মানুহ হৈছে নহয়, ভিৰতে মোৰ সেই জোনবিৰি 2টা হেৰুৱালোঁ। বাৰু একো নাই, হেৰাইছে একো। তেতিয়াহ'লে মই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰোঁ। বাই বাই, গুড নাইট, আমিও শুওঁ। আকৌ নতুন এটা ৰাতিপুৱালৈ আৰু বেলেগ এটা দিনত বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। এতিয়ালৈ যাওঁ, বাই বাই, গুড নাইট, গড ব্লেছ ইউ, সকলোৱে ভালে কুশলে থাকক।